অঁ এইখন চিম্পু কয় চিম্পু পাই গ'লোঁ আমি 5 মে কাইলৈ 6 মে কাইলৈ আমাৰ ট্ৰান্সমিশ্যন দিন আছে আমাৰ মেৰেজ এনিভাৰ্চাৰীত 13 বছৰ কমপ্লিট হ'ব 14 বছৰ সোমাই যাব আৰু 13 বছৰটো অলপ লটিঘটি হৈছে বহুত ভাগদৌৰ হৈ আছে মানে মই মাতিছোঁ ইটা নকওঁ এনেকৈ হৈ আছে হৈছে 13 বছৰ আৰু আগৰ বছৰ মই ভালকৈ যাব যি হয় ভালেই হয় যি হ'ব ভালেই হ'ব যি হৈ গ'ল ভালেই হৈ গ'ল গতিকে আশা কৰিছোঁ এইটো এনিভাৰ্চাৰী যোৱাৰ পিছৰ পৰা আৰু অলপ ভাল হয় আমাৰ এতিয়া বেয়া হৈ থকা নাই ভালেই হৈ আছে কাৰণ ভগৱানে কাৰো লগত বেয়া নকৰে ভালেই কৰে গতিকে আমি অকণমান সমস্যা আৰু প্ৰব্লেমত পৰাৰ লগে লগে ভাবোঁ আমাৰ লগত বেয়া হৈছে কিন্তু সেইটো কথা নহয় ভগৱানে সকলোৰে কাৰণে ভালেই কৰে গতিকে ভালেই হৈ আছে আৰু ভাল হ'ব সেইকাৰণে হাঁহি থাকিবলৈ নাপাওঁ আৰু এয়াই জীৱন লগ পাই আছোঁ ইটানগৰ ৰুমত গৈ গোটেই লণ্ডভণ্ডৰ ৰুমটো একদম চাই থাকিব আৰু আমাৰ লগত ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ ৰুম পাই গ'লোঁ ৰুমৰ অৱস্থা দেখি একদম মাথা পৰ লাগি আছে এয়া দেখিছে নাই পুৰা বস্তু এইজনী গাড়ী আৰু এইবিলাক বস্তু চব মানে বিচনা চিচনা চব খুলি দিয়া হ'ল একদম একো বাকী নাই আৰু খুলিবলৈ এয়া এইফালে আছে এইফালে কাঠৰ এইখিনি বিচনা এইবিলাক জমা কৰি থোৱা আছে খুলি খালি এইবিলাক এতিয়া কোনফালৰ পৰা ষ্টাৰ্ট কৰিলে মানে কামটো সহজ হ'ব ভাবিয়ে পোৱা নাই কোনফালৰ পৰা ষ্টাৰ্ট কৰোঁ কামটো গতিকে লাহে লাহে কৰিব লাগিব কামখিনি কৰোঁ মুখত মানে হাঁহিটো লৈ কাৰণ পূৰা মোৰ যদি একদম খং উঠে বা টেনশ্যন লওঁ মই একোৱে কৰিবগৈ নোৱাৰোঁ গতিকে আহি পাই ড্ৰেছটো সলাই ল'লোঁ তাৰপাছত এতিয়া কাম ষ্টাৰ্ট কৰোঁ একো খোৱাও নাই ব্ৰেকফাষ্ট কিবা এটাটো খাই লওঁ বাৰ্বিটোক খুৱাওঁ পেটত ভোক লাগিছে কাপোৰ ধোৱা কি কয় জানো উঠোৱাটো কি ক'ম আৰু এইটো নীল কমলৰ কি আছিলে এইটো কয় আৰু দয়াৰ চয়াৰ কিবা কিবি আৰু ন বাৰ্বি আমাৰ ৰুমটো কি হৈ গ'ল বাৰু লণ্ড বন্ধ হৈ গ'ল ন ইমান ধুনীয়াকৈ আছিলোঁ ন ৰুমটো এতিয়া লণ্ড বন্ধ হৈ গ'ল হ'ব এতিয়া আকৌ আমি নতুন ঘৰত থাকিম ন গহপুৰত তাৰপিছত আকৌ ছেটিং হৈ যাব ধুনীয়াকৈ টোপোলাকেইটা দেখিছে নাই একদম নিজৰ গাড়ীত যাব টোপোলাকেইটা হৈছে এই বছৰটো নহয় কিয় মানে ভাবিয়ে নাপাওঁ কষ্ট লটি গতি বহুত বাজ হৈ গৈছে মানে লটি গতি হৈ গতিকে উপাতত খংটো বহুত উঠে কিন্তু খংটো উঠি মই খংটো লৈ বহুত সময় থাকিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া ইমান বেছি কাম দেখিছোঁ ন মোৰ হাঁহি উঠিছে কামখিনিতো কৰিব লাগিব নিজেই আৰু মোক লগত বহুত হেল্প কৰে নিৰ্মালীয়ে আৰু দেহাইতো বহুত কৰি দিয়ে বাৰু খালি গোটেইখিনি অকলে কৰিলে মোৰ তামাম কঁকালৰ বিষ আছে ইমান কঁকালৰ বিষ হট ৱাটাৰ বেগ নহ'লে মানে উপায় নাই গতিকে কঁকালৰ বিষ হট ৱাটাৰ বেগ লওঁ স্প্ৰে মাৰোঁ বাছ আকৌ কাম কৰিবলৈ শুরু কৰে মানে মানুহৰ লাইফত নহয় ক'তো মানে শান্তি জেগা ক'তো নাই শান্তি বিচাৰি ফুৰিলে আৰামৰ জিন্দগী মানে লাইফ বিচাৰি ফুৰিলেতো ক'তো নাপায় কিন্তু কাম বন ভাগ দৌৰ এইবিলাকৰ মাজেৰে সুখত আছোঁ বুলি ভাবি ল'লে তাতেই সুখ পোৱা যায় গতিকে মোৰ লাইফটো তেনেকুৱাই হৈ আছে সুখী বহুত সুখী ইমান ভাগ দৌৰৰ মাজতো মানে হাঁহি থাকোঁ ভাবোঁ মোৰ লাইফটো বহুত হেপ্পী সুখী বাছ এনেকৈ চাই থাকিব আৰু কাম কৰি থাকোঁ মাজে মাজে ভিডিঅ' কৰি যাম আৰু আমাৰ লগত আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব ভিডিঅ'টো শেষলৈকে চাব কাম কৰি ভাগৰ লাগিছে গতিকে কাজুৱে মানে আমাৰ ৰুমৰ ফ্ৰণ্টত থাকে চাহ পিটিছা কাজুৱে চাহ দিলেহি আনি চাহ খালে আকৌ কাম কৰা শুৰু হৈ যাব বাৰ্বিয়ে খাইছে ন বাৰ্বিক কি দিলে চিপছ দিলে ন এই আমাৰ নিৰ্মালীয়ে চাহ খাই আছে নিৰ্মালীয়ে আছে ন বাৰ্বিক ভাগৰ বক্সটো খুলিলে চাহকাপ খাই লওঁ গাখীৰ চাহ আৰু এতিয়া চাহি খাইছোঁ ঠিক আছে আহি খোৱাই লৈছোঁ দেই আমাৰ বাৰ্বিক ব্ৰেকফাষ্ট খাই
ভাতো বনাই আছোঁ ব্ৰেকফাষ্ট বাৰ্গেট মেগী খাই দিছোঁ এতিয়া তাৰপাছত আমি ভাত খাম তাৰপাছত আমি পেকিং চুৰ কৰি আছোঁ পেকিং এটা বেগত পেকিং ভাল হয় খালী হৈ গ'ল পেকিং কিতাপ এইবিলাক হৈ গ'ল এইটো খালী হৈ গ'ল এইটো খালী এবাৰ মেগী খুৱাই লৈছোঁ খালী হৈ গ'ল ৰাওয়া কি মজা লাগিছে না কাম কৰি শাৰী এখন পাইছোঁ এখন খুব পিন্ধিলোঁ শাৰীখন দেই মানে পেহীয়ে দিছিলে ধুনীয়া হৈ আছে ভাবিছোঁ আকৌ এদিন পিন্ধি চাম ঠাণ্ডা কিন্তু বহুত শাৰী চাৰী পিন্ধি পেলাই একদম দংক পংক পোৱা হ'ল নহয় একদম বৰ বেয়া অভ্যাস কৰিলোঁ বাহিৰে বাহিৰে ঘূৰি ঘূৰি পেণ্ট চেণ্ট পিন্ধি মানে এতিয়া পেণ্ট টি চাৰ্ট হ'লে একদম পিন্ধি পাওঁ আৰু ডাইৰেক্ট পিন্ধি যা বাছ হৈ গ'ল এতিয়া থাকক এইখন তোক কেতিয়াবা পিন্ধিম বেয়া নাপাবি দেই কি ফূৰ্তি লাগিছে ভাগৰ লাগিছে এয়া পিঁয়াজ নেমু সৰু আলু ভাজি দালি এইফালে আমাৰ বহিছে নেমালি এইফালে বহিছোঁ বাৰ্বি আৰু মই এতিয়া ভাত খাই ল'ম ন বাৰ্বি ভাত খাই পেলাই আকৌ কাম চুৰু কৰিম ৰুমৰ ন এনেকৈ ভাত খাই লওঁ চাই থাকক বহুত ভাগৰ লাগিছে ভোকৰ ভাতকেইটা নাখালে এনাৰ্জিও নাপাওঁ যে সোফাবিলাক নি আছে আৰু এতিয়া খালী হৈ হৈ গৈ আছে বেড খুলি পেলাই বেড নিব এতিয়া হা কোনে নিনিয়ে তুমি শুবলৈ নিব ঘৰলৈ মনটো বেয়া লাগি গ'ল নালাগে বেয়া কৰিব আকৌ হৈ যাব নহয় ঠিক ঠাক ন শিফটিং কিমান ঝঞ্ঝট হয় কামবিলাক নাযায় ন ভৰ্তি হৈ গ'ল মোটামুটি হৈ গ'ল আৰু খালী সাৰিবলৈ আছে কিটচেনৰ এয়া দখা হৈছে সেয়া এইবিলাক এইফালে এয়া কিন্তু এইখিনি আকৌ আহিব লাগিব আজিয়ে নহ'বগৈ কৃষ্ণ
এতিয়া যাওঁ আমি গৈ আছোঁ বাই বাই বস্তু পাই গ'লহি এইবিলাক টোপোলা এইবিলাক এই আমাৰ বাবি বহি আছে বাবি কাহ চৰ্দি হৈ আছে কিন্তু বাবি স্প্ৰাইট খাইছে ন এইবিলাক আমাৰ ৰুমৰ একদম ৰুমটো পাই গ'লোহি ন ৰুম ছেটিং কৰোঁতে আৰু কিমান দিন লাগি যাব ঠিক নাই গতিকে আজি আমাৰ এই দিনটোৰ ভিডিঅ' কেনে লাগিলে চাব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইটা নহয় না